আচলতে মৰাণ আৰু নাহকটীয়াৰ যি নিৰ্মাণ পথটো আমাৰ এটা জনবহুল ঠাই বাল্য বিকাশ স্কুলখন আছে। ইয়াতে বিভিন্ন ধৰণৰ ৰাজহুৱা প্ৰতিষ্ঠান আছে। প্ৰায় 500ৰো অধিক ইয়াতে ছাত্ৰ ছাত্ৰী ডেইলি অহা যোৱা কৰা হয়। এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা বিধ্বস্ত পৰিৱেশ ইয়াত সৃষ্টি হৈছে। আপোনালোকে স্বচক্ষে দেখিবলৈ পাইছেই। ৰাতিপুৱাৰ পৰা ৰাতি পৰ্যন্ত যি ধূলিময় এটা পৰিৱেশ হয়, এতিয়া এটা কুঁৱলীৰ লগত মিশ্ৰণ হৈ আমাৰ বহুতো যাত্ৰীক শিলগুটিয়ে মৰাৰ দুখ পোৱাৰো এনেকুৱা ঘটনা ঘটি গৈছে। আশা ৰাখিছোঁ আগন্তুক আমি 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টা সময়ত যদি আমি যিসমূহ দাবী ইয়াতে উত্থাপন কৰিছোঁ, এই দাবীসমূহৰ যদি আমি এটা সুফল ব্যৱস্থাপনা আমাৰ হাতত যদি নপহি, তেন্তে আমি অনাগত দিনত গণতান্ত্ৰিকভাৱে ইয়াতকৈও ভয়ংকৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে ৰাইজৰ হিতাৰ্থৰ কাৰণে ৰাইজৰ দাবী উপেক্ষিত নকৰি ৰাইজৰ মংগলৰ বাবে উন্নয়নৰ কামসমূহ নিৰীক্ষণ কৰক। আমি এই দাবী জানিছোঁ। আৰু আমাৰ মৰাণৰ দুজনকৈ বিধায়ক আছে, এজনকৈ মন্ত্ৰী আছে। আমি তেওঁলোককো অনুৰোধ জনাইছোঁ যাতে অতি ক্ষীপ্ৰতাৰে আৰু বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে সম্পূৰ্ণ নিৰীক্ষণ কৰি আগন্তুক যিসমূহ কাম আছে কামখিনি ক্ষীপ্ৰ গতিত আগবঢ়াই নিবলৈ আমি সদিচ্ছা প্ৰকাশ কৰিছোঁ। হয়, অতি আজি লজ্জাজনক কথা। আজি অসমমালাৰ মৰাণ ডিগবৈ সংযোগী পথৰ নিৰ্মাণৰ আজি 3 মাহৰ পিছত আমি আজি আহি এই পথটোৰ নিৰ্মাণৰ এগেইনষ্টত আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। এটি সৰু আমাৰ দাবী লৈ আপোনালোকে ক'ব, এই সৰু দাবীটো লৈ ৰাজপথলৈ ওলাই অহাৰ কাৰণ ধূলি। এই ধূলি কিন্তু আমাক যোৱা 3টা মাহে স্থানীয় ৰাইজক তথা ছাত্ৰ ছাত্ৰীসকলক যিটো জ্বলা কলা খুৱাইছে, ইয়াৰ স্থানীয় ৰাইজে ভুক্তভোগীসকলেহে এই জমৰ যাতনাৰ কথা গম পাব। এই ধূলিৰ বিপক্ষে প্ৰতিবাদ কৰিবলৈ আজি আমি ৰাইজসকল স্বতঃস্ফূৰ্তভাৱে আহি ৰাজপথত বহিবলগীয়া হৈছে। আমি ধিক্কাৰ দিছোঁ স্থানীয় প্ৰশাসনক, ধিক্কাৰ দিছোঁ এই নিৰ্মাণ বিত্তীয় প্ৰতিষ্ঠানটোক। তেওঁলোকে চূড়ান্ত মহিমাতাতি কৰিছে। ৰাইজৰ কথা কোনো সমস্যাৰ কথা তেওঁলোকে কাণ সাৰ নিদিয়ে। ৰাইজৰ কথা ভেঙুচালি কৰি ৰাস্তাটোত দিনটোত যদি 4-5 বাৰকৈ পানী দিয়াহেঁতেন আমাৰ কোনো ক'বলগীয়া নাছিল, আমাৰ কোনো বাকী কথাই নাছিল। কাম হওক, উন্নতি হওক, আমিও বিচাৰিছোঁ অসমৰ চুকে কোণে ৰাস্তা পদূলি হওক, আমাৰ ঠাইবিলাক উন্নত হওক। কিন্তু অতি দুখৰ বিষয়, আমি আজি এই উন্নতিৰ বিপক্ষে আহি মাত মাতিবলগীয়া হৈছে ধূলিৰ কাৰণে।